হেল্ল' তো মই আহি আছোঁ সাপেখাতি আৰু মাহঁতে একেবাৰে গম নাপায় মই সাপেখাতি আহি আছোঁ বুলি। ৰাতিপুৱা পোৱালীক ভিডিঅ' কলত চাই আছিলোঁ আৰু চাই থাকোঁতে তাৰ মাতটো শুনি ইমান আহোঁ আহোঁ লাগিলে তো মই ফটাফট ওলাই কেনে গুচি আহিলোঁ। কিন্তু বাছৰ প্ৰব্লেম হয়, সেইটো কাৰণে বিশেষকৈ আহিব মন নাযায়। আৰু আজি মানে একেবাৰে বাছ নাছিলে, 2খন বাছেই অহা নাছিলে। তো যিখন ট্ৰেইনত যাম বুলি ৰখি আছিলোঁ সেইখন ট্ৰেইনো আজি নাই। তো মই ষ্টেচনতে 1.5 ঘণ্টা ৱেইট কৰিবলগীয়া হৈছে। তো ৰখি মানে বহুত বেছিয়ে ভাগৰ লাগিছে। আৰু যিহেতু গৰমে হয় দেখিছেনে কেনেকুৱাকৈ ঘামিছোঁ। আৰু দেখিছোঁ লাহে লাহে মানুহো বহুত বেছিয়ে হৈ গৈ আছে, মানে এইখন ট্ৰেইন নাপালে যে। আৰু ইখন সিখনকৈ ট্ৰেইন পাৰ হৈ গৈ আছে আৰু মোৰ ট্ৰেইনখনো আহি পালেহি, বহুত সময়ৰ পাছত আহি পাইছেহি এখন। তো ইয়াতে উঠি মেলি আহিলোঁ আৰু মাহঁতক ছাৰপ্ৰাইজ দিয়া নিচিনা হৈছে। কিন্তু মই মাহঁতক আপোনালোকক দেখাব নোৱাৰিম, যিহেতু গৰম দিন নহয়। মাহঁতক দেখুওৱা মানে মই নিজে বেহুচ হৈ পৰি যাওঁ, গতিকে মাহঁতক আজি নেদেখাওঁ। মিনি ব্লগবোৰ বাৰু কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। আজিলৈ এৰিছোঁ তেন্তে, বাই বাই।